কিবা বন্ধ হৈ গ'ল মোবাইলটো জাহাজী কৰে পূৰতে হ'ব নাপায় গছৰ পৰা সৰিকি পৰে আৰু অকণমান আছে কলডিল বাইদেউ দিছে বাইদেউক কোনোবাই দিছে ৰাতি বনাম আৰু এইটো এতিয়া কেইটামান ভাত খাওঁ ৰাতি কলপচলা ভাজিছিলোঁ ৰাতিৰ দালি কেইটামান ভাত কেইটামান খাই ভাত বনাম এতিয়া কেইটামান আছে এতিয়া ৰাতিৰে ভাত হয় ৰাতি কেইটামান খাম আৰু তাকে খাম আৰু এতিয়া মোবাইলটো ভাল কৰি আনিলোঁ আৰু বাবাৰ মোবাইলটো বেয়া হৈছিল ন ভাল কৰি আনিলোঁ ৩,৫০০ টকা লৈছে মোবাইলটোত এতিয়া ভালে আছে খালি পইচা ভৰাই এতিয়া আৰু ফোন কৰিব কৰিলে হ'ল আৰু ল'ৰাটোৰ বাবাৰ চাৰ্টটো ইস্ত্ৰি কৰিলোঁ ইস্ত্ৰি কৰি থৈ দিছোঁ কামত পিন্ধিযোৰা মেখেলা এখন চিলাব আছে বাকী চব হৈয়ে আছে ৰেডি মেখেলা এখন চিলাব আছে চিলাব লাগিব এইটো কবিতা বাইদেউৰ চাদৰ ফোন কৰিলেও নাপাওঁ কাপোৰো ধুব আছে ৰাতি গা ধোৱা কাপোৰখিনি গধূলি গা ধোৱা কাপোৰখিনিও ধুব আছে এইখিনি ভাতখিনি খাই উঠি ধুম আৰু কাপোৰখিনি মোৰ ভাতখিনি দেখিলে চাগে আপোনালোকে ঘিণেই কৰে মই চব ভাতৰ ওপৰতে চব ঢালি লওঁ ভাতে দালিয়ে চব ভাতৰ ওপৰতে লৈ লওঁ কেতিয়াবাহে ধুনীয়া কৰি লওঁ নহ'লে মই প্ৰায়ভাগ এনেকৈয়ে ভাতত দি লোৱা হয় ভাতৰ ওপৰতে চব দি লওঁ আৰু সেনেকৈ ভাতৰ ওপৰতে ভাজি দালি যি থাকে আৰু কেতিয়াবাহে মানে ধুনীয়া কৰি সজাই লওঁ আৰু আপোনালোকে চাগে কি নিচিনা ভাত আঞ্জা বাঢ়ে হয়নে সেনেকুৱা ভাবি কি ভাত এনেকৈ আৰু লেটিৰ পেটিৰকৈ বাঢ়েনে সেনেকৈ বুলি ক'ব হয়নে খাই খাওঁ অৱশ্যে ভালকৈ ঠিক কৰি ল'ব লাগে এনেকৈ ল'ব নাপায় দেচোন মই আৰু জল্দি মানে এনেকৈ ভাতৰ ওপৰতে চব লৈ লওঁ আৰু বাচন বেছি লেতেৰা কৰিব দিগদাৰি পাওঁ ন সেইকাৰণে বাচন ধুই থাকিব এলাহ লাগে ন সেইকাৰণে ভাতৰ ওপৰতে চব লৈ লওঁ মই আপোনালোকে বা কি ভাবে ইমান লেতেৰাকৈ লয়